নমস্কাৰ মই উৰ্বশী আৰু আমাৰ আজি ৰেচিপিটো হৈছে ভেজ চাওমিন খাই আমি সকলোৱে ভাল পাওঁ নহয়নে কিন্তু ঘৰত বনালে অকণমান টেষ্টটো বেলেগ হয় কিন্তু আজি মই দেখাম কেনেকৈ একেবাৰে ৰেষ্টুৰেণ্টৰ দৰে চাওমিন ঘৰতে বনাই তৈয়াৰ কৰিব পাৰিব আহকচোন চাওঁ আজি আমাৰ ৰেচিপিটো মই লৈছো এটা নুডলছৰ পেকেট আৰু এটা আধা কটা কেপচিকামটো ডাঙৰ আছিল গুটেটো মোক নালাগে এই কাৰণে আধা কাটি লৈছো এটা গাজৰ দুটা পিয়াজ কেইফুটামান নহৰু আৰু এডখৰ আদা এইখিনি মই এতিয়া চপ কৰি লম এনেকৈ নহৰু সৰুকৈ এনেকৈ কাটিম যাতে সৰু টুকুৰা হয় একেবাৰে পিছা খাই নাযায় পটাত পিছিলে বা খুন্দিলে যেনেকুৱা হয় কিয়নো আমাক পিছা নহৰু বা পিছা আদা নালাগে কাৰণ এইটো এটা আমাৰ সম্পূৰ্ণ ফ্ৰাইড ৰেচিপি আদা টুকুৰাও হি একে ধৰণে কাটি লম এয়া হৈ গল এতিয়া কেপচিকামটো তেনেকৈ আমি দীঘল পিচ কৰি লম এয়া এনেকুৱা ধৰণৰ পিচ কৰি লম আৰু গাজৰটো ঠিক তেনেদৰে কাটিম এনেকুৱা ধৰণৰ ৰেচিপিত আসলতে ভেজিটেবলছবোৰ ধুনীয়াকৈ কাটিলে দেখিবলৈ খুব ধুনীয়া লাগে কালাৰফুল লাগে আৰু খাবলৈও ভাল লাগে এনেকৈ পিয়াজটো মই তেনেকৈ কাটি ললো আৰু এই গোটেইখিনি কটা হৈ গৈছে ইয়াৰ পাছত লৈছো সয়া সস 2 চামুচ ৰিফাইন তেল 4 চামুচ মান জালুক 1 চামুচ ভিনেগাৰ 2 চামুচ আৰু টমেটো কেচাপ 4 চামুচ মান নুডলছ খিনি বইল কৰি লম আৰু বইল কৰোতে অকণমান তেল দিম তেল দিলে নুডলছ খিনি আঠা লাগি নধৰে ভালকৈ সিজাৰ পিছত এটা খৰাহিত এনেকৈ কাঢ়ি ধৰণে এনেকুৱা বাচনতে আপোনালোকে কাঢ়ি ল'ব পাৰিব যাতে পানীখিনি টুক খাই থাকে আৰু এতিয়া মই এখন কেৰাহী গৰম কৰি ইয়াতে ৰিফাইন তেলখিনি দি দিছো আৰু কুটি থোৱা নহৰুখিনি আদাখিনি একেলগে দি দিম তেলত অকণমান ৰঙচুৱা হোৱাৰ পাছতে মই ইয়াত পিয়াজখিনি দি দিম খিনি পিয়াজ দি পেলাই পিয়াজখিনি একেবাৰে ৰঙা কৰিব নালাগে অকণমান ভজাৰ পাছতে ইয়াতে মই কেপচিকামছ আৰু গাজৰ টুকুৰা দি দিম দেখিবলৈ কিমান কালাৰফুল লাগিছে নহয়নে বাৰু এতিয়া মই ইয়াতে জোখমতে নিমখ দি দিম সোৱাদ অনুসৰি এনেকুৱা ধৰণৰ ৰেচিপিজ ভেজিটেবলছ বিলাক আসলতে অকণমান কেঁচা টাইপৰ হৈ থাকে এইখিনি 70% মান হৈ গ'লে হৈ যাব এতিয়া মই ইয়াত টমেটো কেচাপখিনি দি দিম ভালকৈ লৰাই এইখিনি হৈ গ'ল এতিয়া মই ইয়াতে নুডলছখিনি দি দিম এটাখনৰে ভালদৰে মিক্স হোৱা নাই সেইকাৰণে মই কাটা চামুচ এখন লৈ এনেকৈ মিক্স কৰি ল'ম ভালদৰে মিক্স কৰিব লাগিব এতিয়া ইয়াত সয়া সস দি দিম জালুকৰ গুড়াখিনি দি দিম দি ভালকৈ আকৌ মিক্স কৰি ল'ম এনেধৰণে এইখিনি সময়তে ইয়াত ভিনেগাৰ মই দিছিলোঁ মই ৰেকৰ্ড কৰিবলৈ পাহৰি গৈছোঁ আপোনালোকে এইখিনি সময়তে ইয়াত ভিনেগাৰ দি দিব এনেকৈয়ে মিক্স কৰি আৰু 1 মিনিট মান সময় ভজাৰ পাছতে আমাৰ চাওমিনখিনি তৈয়াৰ হৈ যাব এয়া তৈয়াৰ হৈ গ'ল অতি সহজে বনোৱা ভেজ চাওমিন আপোনালোকে এনেকৈ ঘৰতে বনাব পাৰিব খুব সুন্দৰ হয় খাবলৈ খুব ভাল লাগে আৰু মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক এটা কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ